হেল্ল' এভৰিৱান, আজি একদম 3টাতে সাৰ পালোঁ আৰু সাৰ পাই এতিয়া ওলাই মেলি ৰেডি হৈছোঁ। চুৱেটাৰ টুৱেটাৰ পিন্ধি লৈছোঁ, বহুত ঠাণ্ডা। 4টা বাজিছেহে, পূৰা আন্ধাৰো হৈ আছে। মাহঁতো শোৱাৰ পৰা উঠি গ'ল আৰু এইফালে টিভি চাই আছে, সেইকাৰণে মই ভইচ অভাৰ কৰিছোঁ। আৰু ওলাই মেলি এতিয়া আমি 1 ঘণ্টাৰ ভিতৰতে ওলাই মেলি ৰেডি হৈছোঁ। এয়া এতিয়া ৰাতিপুৱাৰ 4টা বাজিছে। বাকী এয়া টিভিত নিউজ চলিয়ে আছে আমাৰ ৰাতিপুৱাৰ, যিহেতু সাৰ পাই গ'ল ন ঘৰৰ সকলো। আৰু ৰ'ব দেখাওঁ, বাহিৰততো ইয়াত পূৰা আন্ধাৰ হৈ আছে। তাৰপিছত আমি ইয়াত গৈ আছোঁ ঘাটলৈ ছট পূজাৰ কাৰণে। আৰু আহি পেলাই এয়া আমি ঘাট পালোহি। বহুত মানুহতো ৰাতিৰ পৰাই আহি পূৰা ভিৰ, নিজৰ নিজৰ জেগাবোৰ লৈ পূৰা ভিৰ। বাকী এতিয়াও মানুহ আহি আছে। আৰু আমি আহিছোঁ যদিও এতিয়ালৈকে বহুতেই আন্ধাৰ আৰু ভিৰ, এতিয়ালৈকে মানুহ আহি আছে। অলৰেডি তাত মানুহ আছেই, গতিকে ভিতৰত এতিয়া সোমাই গৈ আছোঁ। আৰু আজি দেখা পাম একে ৰাতিৰ পৰা ৰাতিপুৱা হোৱাৰ যিকণ দৃশ্য, সেইকণ বহুতেই ধুনীয়া লাগে। ইমানেই ধুনীয়াকৈ ঘাটটো সজাই থোৱা থাকে, তাৰমানে টোপনি নালাগে, ঠাণ্ডা নালাগে, একোৱে অনুভৱ নহয়। খালি দৃশ্যখিনি চাই ভাল লাগে। আৰু চবফালে বম চম ফুটি পূৰা মানুহৰ ইমান ভিৰ, ঠাণ্ডাটো ইমান এটা অনুভৱ নহয়। এনেই যিটো এলাহ লাগে ঠাণ্ডা ঠাণ্ডা বুলি। আৰু বহুত মানুহতো এতিয়া অকণমান সময়ৰ পিছত আমিও পানীত নামিমেই, পানীত নামা হ'ব। আৰু এতিয়া মেইন কথা হৈছে বহুত ভিৰ হয়তো, তো আমি যেনে তেনে ভিতৰৰ এইখিনিলৈ আহি পেলাই এতিয়া চাকি গছ আহি পেলাই জ্বলাব লৈছোঁহি। একেবাৰে নদীৰ পাৰত যিহেতু চাকি গছ জ্বলাইছোঁ আমি চবেই, বতাহো মাৰি থাকে আৰু পানীৰ সোঁতবোৰো এনেকৈ আহি থাকে অকণ অকণকৈ। জ্বলোৱা হ'ল চাকি। তাৰপিছত এতিয়া আমি সূৰ্যদেৱ ওলোৱালৈ সকলোবিলাক এনেকৈ আমি ৱেইট কৰি আছোঁ। বাকী এতিয়াতো সময় 5টা বাজিলে, 5টা বজা হ'ল, এতিয়ালৈকে ওলোৱা নাই আমাৰ সূৰ্যদেৱ। আমি চবেই ৰখি আছোঁ আৰু চবেই নিজৰ নিজৰ মনত আশা লৈ প্ৰাৰ্থনা কৰি এনেকৈ আমি চব ৰখি আছোঁ। আৰু লাহে লাহে পোহৰ হ'ব ধৰিছে, আৰু অলপ অলপকৈ পোহৰ হ'ব ধৰিছে, কিন্তু এতিয়ালৈকে সূৰ্যদেৱৰ দৰ্শন আমাৰ হোৱা নাই। সেইকাৰণে আমি চবেই ৰখি আছোঁ। আৰু এই ৰাতিপুৱাৰ এই যে চকুৰোৱা দৃশ্যকণ কি চাব, ইমানেই ভাল লাগে নহয়। প্ৰথম আহিছিলোঁ 2021 চনত, তাৰপিছত 22ত যাবলৈ নহ'ল, তাৰপিছত আকৌ এইবাৰ গৈছোঁ। সকলোৰে অপেক্ষাৰ মূৰত এয়া আমাক সূৰ্যদেৱতা আমি দৰ্শন কৰিলোঁ। এয়া অকণকৈ বাহিৰলৈ ওলাই আহিছে আৰু অকণমান পিছতে এতিয়া পূৰা ধুনীয়া পোহৰ হৈ যাব। আৰু এয়া সোণালী বৰণ, চাৰিওফালে সোণালী বৰণ হ'ব। প্ৰথম কিৰণটো যিহেতু এনেকৈ আহি পেলাই পৰিব, চাৰিওফালে अभी एक और खबर आई है, प्रिंस कुमार ইমানেই ধুনীয়া লাগিছে। বাকী আহি পেলাই ৰখি আছোঁ। আৰু আমি চকুৰে দেখা দেৱতাৰ ভিতৰত অগ্নি, পানী আৰু এয়া সূৰ্য, আমি চকুৰে দেখা এয়া দেৱতা। গতিকে সকলোৱে পূজা কৰাটো বহুত ভাল কথা। আৰু আমি আহিছোঁ, এয়া মোৰ লগৰ এজনী আহিছিল থকাকৈ, বাকী তাইকো লৈ আহিছোঁ লগতে। জয়শ্ৰী, আমি তেনেকৈ ছোৱালীকেইজনী এনেকৈ মিলি পেলাই আহিছোঁ। আৰু আজি মুনুৰ ভিডিঅ'ত ওলাব মন গ'ল, তাই সেইকাৰণে অকণ সময় আজি ওলাইছে। আজি তাইৰ মুডটো ভাল, মন গ'লে ওলাই, মন গ'লে নোলায় আৰু। বাকী একদম পজিটিভ ফিল কৰিছোঁ আজি সঁচাকৈ। সোনকালে উঠাৰ পৰা আজি এলাহে একেবাৰে পাত্তা পোৱা নাই। এলাহ, বিচনা, ব্লেংকেট এইবিলাকে একেবাৰে পাত্তা পোৱা নাই। সঁচাকৈ সোনকালে উঠাটো এটা বৰ ভাল অভ্যাস, যিটো সদায়তো আৰু উঠিব নোৱাৰোঁ, এলেহুৱা মানুহ। তথাপিও উঠিব চেষ্টা কৰিব লাগিব এতিয়া।
আৰু এটা ধুনীয়া ৰাতিপুৱাৰে আজি আৰম্ভণি হৈছে গোটেই দিনটো আৰু আজি কাৰণে ধুনীয়াকৈ ব্লগটো আগবঢ়ালোঁ আপোনালোকলৈ বহুত মানুহ মানে ভিৰ তথাপিও মানে দিগদাৰ অকণ ব্লগ বনাব তথাপিও মই বোলো নাই অকণমান মুহূৰ্তটো ধৰি ৰাখোঁ ভাল লাগিব তেতিয়া তাই মনটো ভাল কাৰণে তাই আজি পূৰা মানে ব্লাছ চাছ কৰা নাই আৰু যেতিয়া আজি ওলাম দে ধুনীয়াকৈ তাইছে কৰিছে তাই আজি একো আপত্তি কৰা নাই আৰু এইজন আমাৰ জয়শ্ৰী বাকী আমি গোটেইখিনি এতিয়া টমটমত ঘৰলৈ বুলি ৰাওনা হৈ আছোঁ আপোনালোকে ব্লগটো চাই কেনেকুৱা পালে জনাব বহুত ভিৰ ভৰা হয় তথাপিও মই ভিডিঅ'টো কৰিলোঁ এজ এ মেমৰি ধুনীয়াকৈ ছেভ হৈ থাকিব বুলি বাকী বহুত ভাল লগা এটা পৰিৱেশ আৰু ঘৰত আহি পালোঁ এতিয়া কথাটো হ'ল ঠেকুৱা পাওঁ নে নাপাওঁ কাৰণ ছট পূজা মানেই ঠেকুৱা আৰু মোৰ লগৰ এজনে প্ৰত্যেক বছৰেই দিয়ে এইবাৰ যেনিবা দিলে আৰু আজিৰ ব্লগটো ভাবিছোঁ ইমানতে শেষ কৰোঁ আশা কৰোঁ ব্লগটো চাই আপোনালোকে ভাল পালে আৰু যদি ভাল পালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আজিলৈ আহিছোঁ বাই